এ ছাৰ শুনাই মানে ভাত খাই হ'ল না হ'ল ভাত কেনেকুৱা পালে ধুনীয়া ভাল পাইছে ভাল পাইছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে একদম বঢ়িয়া মানুহ আহিছে নে অঁ কোৱাটো অঁ ভাত কেনেকুৱা পালে আপুনি মজা একদম আজিৰ নিচিনা ফূৰ্তিয়াও পোৱাটো নাযাব কেতিয়াও সুন্দৰ চব হ'ল ভাত কেনেকুৱা হৈছে অঁ ভাত টকাই মজা বঢ়িয়া আছে বঢ়িয়া এ আমাৰ আছে কেতৈ মজা ভাত টকা বনাইছে আজি গাঁৱতে এখন দোকান দি আছে তেখেতে আমাৰ বিনয় দা হাঁহিব নালাগে কৈ দিয়ক আপুনি কচোন ভাত একদম ধুনীয়া হৈছে ভাল হৈছে নে অঁ বঢ়িয়া খালে অঁ ঠিক আছে আপোনাৰ ভাত টকাই হ'ল অঁ হয় আমাৰ দেউৰী ক'ব খালো মোক চবেই গালি পায় কি কবি এতিয়া গালি উপায় নাই আমাৰ দেউৰী দে মন আহা কৈ দি ভাত টকাই কেনেকুৱা হৈছে এতিয়া হাত ধুওঁ ধুই এতিয়া লাহে লাহে যোগাবিলাক ঠিক কৰিব লাগিল কেনেকুৱা পাইছে আপুনি ভাত টকাই ভাল লাগিছে নিজে ৰান্ধিছোঁ নিজে খাইছোঁ ৰাইজকো খুৱাইছোঁ খাইছোঁ ৰাইজে কেনেকুৱা পাইছে নাজানো নিজে ৰান্ধিছোঁ নিজে খাইছোঁ নিজে বাঢ়িছোঁ সকলোখিনি ৰাইজকো বিলাই দিছোঁ ৰাইজে কেনেকুৱা পাইছে সেইটো নাজানো সেইটো ৰাইজেহে ভাল পাইছে নে আপুনি ৰাইজে মই ভাল পাইছোঁ মই ভাল পাইছোঁ কন্দা আপুনি পাইছোঁ দাদা দিয়া আমাৰ কন্দা চিভিলত আছে মই তেতিয়া পাইছিলোঁ এতিয়া সেয়া পোৱালিজনী লৈ আহিছে মোৰ ভাগিজনী সৈতে পোৱালিজনী আচ্ছা এতিয়া কি ক'ব লাগিব কৈ দিয়ক এতিয়া খোৱা বোৱাটো বঢ়িয়া হ'ল ভাল বনাইছে চব তাৰপিছত কি ক'ম আজি বাৰু ভাগৱত শেষ আৰু ক্লাছ আজি বাৰু শেষ নহয় ভাগৱত লৈ যোৱাৰ পাছত শেষ হ'ব ভাগৱত কি টাইপৰ নিয়ে আৰু তেতিয়া শেষ হৈ যাব দেই বাই বাই অৰ্ডাৰ আছে ভাইদা ভালনে ভাত কেনেকুৱা হৈছে কওকচোন আপুনি ভাল হৈছে ৰাইজে খাই ভাল পাইছোঁ বুলি কৈছে আমাৰ লোকেল বিৰাগে বনাইছে আমাৰ মেধি আমি সকলোৱে লাগি যদি দিছে ভাত টকাই খুব ধুনীয়া বনাইছে ৰাইজে খায়ো ভাল পাইছে হয় নেকি তাৰ বাবে চিন্তা কৰিব নালাগে কিয় আমি খাই ভাল পাইছোঁ এইবিলাক পদু অ দাদা হেয়া এতিয়া পাইছো এই জেগা দাদা কওকচোন আপুনি কেনেকুৱা ডিউটি মাৰি আছে ডিউটি মানে কি আমাৰ এইটো বছৰীয়া পাব সুন্দৰকৈ চলিছে আৰু ৰাইজে সুন্দৰকৈ খাইছে বহুত ভাল ভাত কেনেকুৱা হৈছে বঢ়িয়া পাব সুন্দৰ হৈছে সময় হোৱা নাই সময় হ'লে যেতিয়া সময় হ'ব তেতিয়া কাম হ'ব কাম হ'লেহে আচল উত্তৰ পাব মুখৰ কথাত কাৰো প্ৰগতি নহয় কামে কাজেহে প্ৰগতি কোনোবাই যদি মুখৰ কথাত প্ৰগতি কৰিব বিচাৰে তেওঁলোকৰ কথা এক্সট্ৰা যদি কাম নকৰে কওকচোন কি ক'ম আজি কিমান দিনৰ ভাগৱতৰ উৎসৱ গ'ল আজি লাষ্ট বুলি ধৰিছোঁ গতিকে সকলো গোটেই গাঁৱৰ মানুহে খাই বৈ ফূৰ্তি আনন্দ কৰি আজি মহাভোজ
তাৰপিছতে আমাৰ আজিৰ পৰা আমাৰ গা বিষ শেষ হ'ল আৰু ৰাইজৰ কৰ্তব্যও শেষ অহা বছৰ পাৰিলে আকৌ ভাগৱত নাপাওঁ তাৰ নেক্সট বছৰ চিন্তা কৰি আছোঁ ক'বলগীয়া ইমানেই আছে নেক্সট বছৰ চিন্তা কৰি আছোঁ আমাৰ তেওঁ গা বিষ দিলে মৰা নাই অ'কে 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 ঠিক আছে খালে আপুনি এয়া কওকচোন দেখা কওক আমাৰ ঘৰ হৈছে ভকতখিনিৰ লগত আমি মিলি জুলি এই ভাগৱতৰ অন্ত খুলি আমি এতিয়া বহি আছোঁ ৰাইজৰ এইটো ভাজি ভাজি কেনেকুৱা পালে আপুনি বঢ়িয়া ইয়াতে সজাই পেলাই দিছোঁ এফালে আপুনি বকচোন বকচোন আইয়া আমি চাইনিজ 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 মালিক পালে হয় মই কৈছোঁ কেনেকুৱা পালে কওকচোন আমি দেখা অ'কে অ'কে আমাৰ বৰিগাঁও ভোজ কৰোপতিয়ে লাইভ দিছে যদি ধন্যবাদ কবিতা লাইভ দিব ক্ষমতা আছে নে তাৰ দি আছ ৰ কাম হ'লে যাব মাইকে নাই তাৰ তাৰ মাইকে নাই ক'ত লাইভ যাব কৌপতি মাইকে নাই নমস্কাৰ কেছ কৈ দিয়া বিয়া কেতিয়া পাতিব কৌপতি তুমি বিয়া পাতিবা যিদিনা সেইদিনা আমি ৰাইজে ভৰিম কৌপতি যদি বিয়া পাতিব পাৰে মই দাদা হয় এবছৰ দিছে মোৰ দাদা হয় দহা কৈছে মানিছো গোটেই চোন চাধা এয়া ধৰ্মৰ দায়িত্ব এ বুবুদা চাধা চোন দাদা পলিঅখিনি গোটেই বিয়াখনক পলিঅখিনি আছে দায়িত্ব কণ্ট্ৰলকে বাছি দে আমাৰ এই জিন্দু কিবা কৈ আছে কৈ দে কণ্ট্ৰলকে বাছি দে আমাৰ বিয়া কৰোপতি বিয়াখন কৌপতি বিয়াখনৰ কি কম এতিয়া হৈ বছৰে কি মাছ খাব নোপোৱা আমাৰ সেইয়া দুপিচ তাকে ক'লে বেয়া পায় দহা জানা বুজা মানুহখিনি আজি আমি গোটেই বৰিগাঁও ৰাইজে একেলগে প্ৰীতি ভোজ খোৱা বৰ ভাল লাগিল আৰু আমাৰ কৰোপতিলৈ ধন্যবাদ থাকিল কৰোপতি বিয়াখন যেন অতি সোনকালে হয়